সম্পন্ন হ'ল উদ্দেশ্য কি আছিলে উদ্দেশ্য আমাৰ ফাৰ্ষ্ট অফ অল আমি 16 নৱেম্বৰৰ পৰা 29 নৱেম্বৰলৈকে আজিলৈকে 2 weeks নেশ্যনেল ৱৰ্কশ্বপ অন ৰিচাৰ্চ মেট্ৰলজি এইটো বড়োলেণ্ড ইউনিভাৰ্চিটি পদ্মশ্ৰী মদাৰাম ব্ৰহ্ম লাইব্ৰেৰী আৰু ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰী আৰু পলিটিকেল ছায়েন্স এই তিনিটা আমি লগ লাগি পিনি মেইনলি উদ্দেশ্যটো আছিলে ৱৰ্কশ্বপৰ কি বড়োলেণ্ড অঞ্চলৰ BTC অঞ্চলত একাডেমিক ৰিচাৰ্চ এক্টিভিটিজটো এৱাৰনেছ আনা মেইন উদ্দেশ্যটো এইবিলাক আমাৰ PhD স্কলাৰ MPhil স্কলাৰ আৰু BTC অঞ্চলৰ আৰু BTCৰ বাহিৰৰ বিভিন্ন কলেজবোৰৰ এছিষ্টেণ্ট প্ৰফেচাৰবিলাকে ইয়াতে পাৰ্টিচিপেট কৰিছে আৰু আমাৰ যিটো ৱৰ্কশ্বপ ইয়াতে আমি ৰিচাৰ্চ স্কলাৰ হিচাপে মাতিছোঁ IIPS মুম্বাইৰ পৰা আহিছে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স মুম্বাইৰ পৰা আহিছে গুৱাহাটী ইউনিভাৰ্চিটি অমিয় কুমাৰ দাস ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স এইবোৰ ভাল ইউনিভাৰ্চিটিজ ইনষ্টিটিউশ্যনছবোৰৰ পৰা আমি ভাল এক্সপাৰ্ট আনি পিনি এই কৰ্মশালাটো আমি আজি কনক্লুড কৰিছোঁ